মই শাইনী ব্ৰহ্ম যোৱাকালি মোৰ হাজবেণ্ডৰ ডেথ হৈছে যোৱাকালি মোৰ হাজবেণ্ডৰ আমাৰ ঘৰত মই আৰু হাজবেণ্ড যেতে থাকোঁ আমাৰ ঘৰত মোৰ শাশুড়ি আহি মিডিয়া মাতি মানে সব মিছা কথা কৈছে মিছা বদনাম দিছে মোক মিছা ব্লেম দিছে এইটোৰ কাৰণে মই আজি ইয়াতে এনসাৰ দিব আহিছোঁ মোৰ মাদাৰ ইন ল কৈ আছে মানে মই বোলে মোৰ হাজবেণ্ডক পয়জন দিছোঁ বুলি কৈ আছে খালি ৱাৰ্ডটো মানে পয়জন খালি মানে পয়জন ৱাৰ্ডটো ক'ত ডক্টৰত তাতে নাই পয়জন ৱাৰ্ড কোনো ৰিপৰ্টত নাই কোনো পয়জন ৱাৰ্ড মোৰ হাজবেণ্ডৰ ডেথ হৈছে নিমনিয়া বুলি আমাৰ ইয়াতে ডেথ চাৰ্টিফিকেট আছে ইয়াতে ৰিপৰ্টটো আপুনি চাব মই এইবিলাক সব দিম মোৰ ইয়াতে আছে ডেথ চাৰ্টিফিকেটত যি আছে কজ অফ ডেথটো কি আছে কি দি হৈছে ৰিপৰ্টত একো পয়জন বুলি নাই কিবা মানে ফাৰ্ষ্টৰ পৰাই কৈ আছে পয়জন মোৰ হাজবেণ্ড মে'ৰ 8, 9, 10 তাৰিখ ঘৰতে নাই 3 দিন ঘৰতে নাই মোৰ হাজবেণ্ড 10 তাৰিখত মোৰ হাজবেণ্ড মোক ফোন কৰি কয় যে মই বিৰাট গা বেয়া হৈছে মই দুৰ্বল তাৰ মামাৰ ঘৰ তিতাগুৰি তাৰ মামাৰ ঘৰৰ পৰা মোক ফোন কৰিছে মই তিতাগুৰিত আছোঁ মোক ল'ব আহা বুলি কি হৈছে মোক বিৰাট দুৰ্বল মই অকলে ঘৰত যাব নোৱাৰোঁ মোৰ গাটো বহুত বেয়া মোক ল'ব আহা কি হৈছে বুলি কৈছোঁ মোক খালি তুমি সোনকালে ল'ব আহা মোৰ দেহাটো একদম ভাল নহয় বুলি কৈছে মই বেটাৰী ৰিক্সা লৈ গৈছোঁ মানুহটোক আনিব ইহঁতৰ ঘৰৰ পৰা বেটাৰী ৰিক্সাত উঠাই মানুহটোক আনিছোঁ মানুহটোক কৈছোঁ ডক্টৰ যাবা কৈছে ডক্টৰ নাযাওঁ মই অলপ ৰেষ্ট কৰিম ORS খালে অলপ এনাৰ্জি আহিব চাগে তাৰপিছত যাম লাগিলে মেডিকেলৰ পৰা ORS পানী বটল কিনি খাইছে তাই ORS খাই ঘৰত আহি ঘুমাই আৰু ৰেষ্ট কৰাৰ পিছত আৰু কৈ আছে দুৰ্বল লাগি আছে পেটৰ কিবা লাগি আছে মই ফাৰ্মেচিত তাৰ ভাটাৰমাৰিত আমাৰ ফাৰ্মেচিত এজন তাৰ চিনাকি আছে ইহঁতৰ মানে সুধি তাই মেডিকেল টেবলেট মেডিচিন খাই থাকে তাই তাক ফোন কৰি কৈছে মোৰ এনেকা লাগি আছে মই কি খাম কৈছে আপোনাৰ গেছ হৈছে নেকি মানুহটো এনে মদো খায় ডেইলি কণ্টিনিউ বাদ নাই গেছ হৈছে নেকি এনে ঘুমাই গৈছে আপুনি গেছৰ টেবলেট যদি ঘৰত থাকে টেবলেটটো খাবা ঘৰত মোৰ গেছৰ টেবলেট আছিল মোৰতো সৰু বাচ্চা আছে না মই টেবলেট খাই থাকোঁ আইৰণ এইবিলাকৰ গেছৰ টেবলেট খাব লাগে ঘৰত কম্পালচৰি থাকে গেছৰ টেবলেটটো মই তাক দিছোঁ খাব গেছৰ টেবলেট খাই ঘুমাইছে আৰু মানুহটো এনেকৈ এদিন গ'ল দুদিন গ'ল এনেকুৱা যোৱাতে মানুহটোৰ জিব্বাত গোটা উঠাতে মানুহটো ফাৰ্মেচিক আৰু ফোন কৰিছে মোৰ এনেকৈ গোটা উঠিছে কি হৈছে তাৰপিছত ইহঁতে কয় যে ভিটামিন C কমি আছে নেকি টেবলেট কিবা দিছে ইহঁতে দিছে আহি ঘৰত এইটো খাওক দাদা আৰু দুৰ্বল লাগিছে যদি তেলে চেলাইন নিব নেকি ঘৰতে চেলাইন দিছে এই মানুহটো আহি তাৰে মানুহ হয় ঘৰত আহি চেলাইন দিছে চেলাইনটো লৈ এনেকাই থাকিল 2 দিন 3 দিন ঠিকই আছে মানুহটোতো এনেকা হাটা কাটা এনেকা যদি আমি দেখা পালেতো আমি কিয় এনেকা সিৰিয়াছ নলম খালি কয় দুৰ্বল লাগি আছে দুৰ্বল লাগাটো চেলাইন লৈছে তাৰপিছত কোনো বিগ চিক একো নকয় কণ্টিনিউ যাই আছে দোকানত চিগাৰেট তাম্বুল মদ চবেই খাই আছে খালি কৈ দুৰ্বল লাগি আছে বেলেগৰ পৰা মানুহ মাতি বডি কিবা কৰি আছে মাছাজ কৰি আছে কি আছে খালি দুৰ্বল এনেকৈ গ'ল 3 দিন 4 দিন 5 দিন এনেকৈ গ'ল যোৱাৰ পিছত আমি এইটো বেছি দিন হ'ল না ডক্টৰ তাতে যাম বুলি আমি আয়াফাত লৈ গৈছোঁ মই তাৰ ভাইটিক মাতি লৈ গৈছোঁ মইতো অকলে মানুহটোক উঠাব নোৱাৰোঁ এনেকা মানুহটো হাটা কাটা মানুহটোক মাতি মই আয়াফাত লৈ গৈছোঁ তাৰ ভাইটিক মাতি আহাচোন কোনেও নাই কাক লৈ যাম মই ভাইটিক মাতি আয়াফাত লৈ গৈছোঁ আয়াফাত ডক্টৰ ফ্ৰান্সিছক দেখাইছোঁ মেডিচিন ডক্টৰ তাতে মেডিচিন দিছে কৈছে টেষ্ট কৰিব ব্লাড টেষ্ট তাৰ ভাইটিও কৈছে টেষ্ট কৰা ময়ো কৈছোঁ টেষ্টটো কৰিব লাগে না কি হৈছে ভিতৰৰ পৰা জানিব পাৰিব তাৰপিছত কৈছে নহয় মই টেষ্ট নকৰোঁ এতিয়া বহুত দুৰ্বল মই অলপ এনাৰ্জি আহিলে মই কৰিম ব্লাড ওলাব লাগিব না মই এতিয়া নকৰেই মেডিচিনটো খাই অলপ ভাল লাগিছে বুলি কৈছে এনেকা গেল আৰু 2 দিনমান তাৰপিছত 17 তাৰিখ কৈ আছে মোৰ গাটো বহুত বেয়া মোক চেলাইন ল'ম আৰু চেলাইন লৈছে 17 তাৰিখত 17 মে চেলাইন লোৱাৰ পিছত আমি এদিন ৰবিবাৰ আছিল ৰবিবাৰত MRMতো ডক্টৰ নাথাকে ফোন কৰিছিলোঁ নাই বুলি কৈছে আয়াফাতো ডক্টৰ নাথাকে তাৰপিছত আমি বেচৰগাঁও হস্পিটালত লৈ গৈছোঁ ওপৰত ভাড়াতীয়া এজন ল'ৰা আছে তাক মাতি গাড়ী দি লৈ গৈছোঁ
তাতে লৈ যাওঁতে ডক্টৰ চাইছে, ডক্টৰ কৈছে এনেকুৱা এনেকুৱা ঔষধ দিছে, ঠিকে হৈ যাব বুলি। তাইও খাই ক'ল ঠিক হৈ যাম বুলি। আহি 17 তাৰিখত ঘৰত আহি এনেকৈ 6টা বজা 6:30 বজাত বাহিৰত বহি আছে, কয় কি মই ব্ৰিথ কৰিব পৰা নাই। এদিন ফাৰ্ষ্ট কৈছে মই ব্ৰিথ কৰিব পৰা নাই। ব্ৰিথ কৰিব পৰা নাই মানে কিয়? মই অলপ বাহিৰত বহিম, কৈ চেয়াৰটো লৈ ঘৰৰ বাহিৰত বহিছে, মানে ঘৰত ছাফকেশ্যন হৈ আছে না কি, বাহিৰত বহিম। তাৰপিছত তাৰ মা আহিছে, তাৰ মাক ফোন কৰিছে তাৰ মা আহিছে, মা আহি ডাইৰেক্ট আহি মোক কৈছে মানুহটো ইমান চিৰিয়াছ, মানুহটো কিয় হস্পিটেলত লৈ যোৱা নাই? তুমি তাক মাৰিব খুজিছা, তুমি তাক পয়জন খুৱাইছা। তাই আহি এদিনেই কথা, তুমি তাক পয়জন খুৱাইছা, মোৰ শাশুড়ী কয় তুমি তাক পয়জন খুৱাইছা। পয়জন ৱাৰ্ডটো কিয় আহিব? তাই বেমাৰ, মানুহটো কি হৈছে, দুৰ্বল লাগিছে না কি কৈছে কোৱা। তুমি ডাইৰেক্ট আহি ডাইৰেক্ট কয় তুমি তাক পয়জন খুৱাইছা, তুমি তাক মাৰি পেলাব খুজিছা। তুমি কিয় ডক্টৰ কিয় লৈ যোৱা নাই? কৈ মোক আহি হাতত কামুৰিছে। এইটোতো তাই শাশুড়ী মোৰ স্বীকাৰ কৰিছে, কালি তাই কি ইণ্টাৰভিউ দিছে না কি, হাতত কামুৰি ৰক্ত ওলাই দিছে। মাৰ পিঠ ওপৰৰ ভাড়াতীয়া আহি বচাও হৈছে। তাৰপিছত আমাৰ চিধা গাঁওবুঢ়া আছে, গাঁওবুঢ়া লাইট দি কৈছে তুমি ইহঁতে সংসাৰ খাওঁতে তুমি আহি চব সময় কিয় গণ্ডগোল কৰি থাকা? মোৰ শাশুড়ীক কৈছে। কোৱাতে ওলাই গৈছে, গুচি গৈছে। মানুহ আহিছে না, তেতিয়া ওলাই গৈছে। ওলাই মোৰ হাজবেণ্ডক লৈ MRMত গৈছে। MRMত গৈ ডাইৰেক্ট ডক্টৰে সুধিছে না পেচেণ্টটো লৈ আনিছে কি হৈছে বুলি। ডক্টৰক তাই ডাইৰেক্ট কৈছে যে মোৰ বোৱাৰীটো পয়জন খুৱাইছে। তো ডক্টৰক পয়জন খুৱাইছে বুলি কৈছে নহয়, পয়জন কেছ ইহঁতে কৈছে পয়জন কেছ আমি ইয়াতে নোৱাৰোঁ, আপুনি বেলেগ জেগাত লৈ যাব। তাই ৰাতিতে লোৱাৰ আছামত শ্বিফ্ট কৰা হৈছে 17 তাৰিখত। লোৱাৰ আছামত লৈ যোৱা তাতেও একেই কথা, ডক্টৰে সুধিছে কি হৈছে বুলি। তাই কয় মোৰ বোৱাৰীটো পয়জন খুৱাইছে, আপুনি যেটি ক'ব এইটো ট্ৰিটমেণ্টটো আগত কৰিব না, তুমি লৈ যোৱা আগত ব্লাড টেষ্ট কৰিব দিয়া। নহয়, ডাইৰেক্ট ডক্টৰক কৈছে মোৰ বোৱাৰীটো পয়জন খুৱাইছে, পয়জন খুৱাইছে বুলি মানে সব গাঁৱত ক'ব, কোন জেগাত বাদ নাই কৈছে। আচ্ছা মানুহ কোৱাটো তাই মাতো মই বুজি একো কোৱা নাই, তাই মা হয় না, বেটা এনেকুৱা যি কৈ বুঢ়ী মানুহ যি কৈ ক'ব পাৰে, এইটো মই কিবা কৰা নাই। মানুহটো ঠিক হ'ব লাগে, মানুহটোক দেখ। তাই পয়জন দিছে কৈ তাতে হস্পিটেলতো এনেকুৱা। তাৰপিছত ব্লাড টেষ্টটো কৰিছে, তাৰ ৰিপৰ্টবিলাক চব আছে। লোৱাৰ আছামৰ পৰা গুৱাহাটীত শ্বিফ্ট কৰা হৈছে, তাতে বহুত দিন থকা হৈছে। 17 তাৰিখৰ পৰা 28 তাৰিখলৈকে তাতে লোৱাৰ আছামত। তাৰপিছত 28 তাৰিখত গুৱাহাটী শ্বিফ্ট কৰা হৈছে। তাতে মই লোৱাৰ আছামতো মোক যাই মই বিল দি আছোঁ গৈ, ইহঁতে 1 পইচা দিয়া নাই হা, মই গৈ বিল দি আছোঁ। মোৰ হাজবেণ্ডৰে মই নহয়, মই গৈ বিল দি আছোঁ, মই চব কৰি আছোঁ। ইহঁতে কৈ আছে মই বোলে যাই হস্পিটেলত যাই বোলে ফটো ভিডিঅ' কৰি মই আহি আছোঁ। মোৰ লগতে বিল আছে, তাতে সুধিলে তাতে গম পাব, তাতে CCTV আছে। মই যাই মোৰ লগত চব শ্লিপবিলাক আছে, মই বিল দিছোঁ গৈ। তাই খালি হাজবেণ্ডৰ লগত মোক থাকি আছে আৰু মোক হাজবেণ্ডক চাব নিদিয়ে। তাই কয় মই বোলে মোক হাজবেণ্ডক চালে বোলে কিবা কিবি কৈ দিওঁ, মোৰ হাজবেণ্ড বোলে আৰু বেছি গাটো বেয়া হৈ যায়। এইটো কৈ তাৰ ভাই তাৰ মা মোকে চাব নিদিয়ে, মোৰ হাজবেণ্ডক চাব নিদিয়ে। পেচেণ্টটো বেয়া কণ্ডিশ্যনত যাব বুলি চাব নিদিয়ে, মই যাওঁ মোক চাব নিদিয়ে। এতিয়া মোৰ হাজবেণ্ডে মাতি থাকে চিষ্টাৰক, মোৰ ৱাইফটো ক'ত বুলি, তাক মাতক, তাই ক'ত। কয় তাই পলাইছে, মোক কয় মোৰ শাশুড়ী তাই পলাইছে, তাই নাই। তাই পলাইছে কোৱাতে ভিতৰত অক্সিজেন লোৱা মানুহ ন, টেনশ্যন হৈ যায় তাত। আৰু খুজি থাকে মোৰ ৱাইফ ক'ত বুলি, মোক ভিডিঅ' কল কৰি থাকে, আহা তুমি কিয় অহা নাই বুলি। মোক ফোন কৰি থাকে, তাতে ফোন পালে তাৰ মাৰ ফোন পাক, যিকোনো মানুহ ফোন পালে মোক ফোন কৰে, তুমি কিয় অহা নাই আহা। মই যাওঁ, মোক সোমাব নিদিয়ে, মই খালি বিল পে'মেণ্ট কৰি আহিব লাগে। তাৰপিছত কি কৰিলে, মোৰ হাজবেণ্ডৰ যিটো একাউণ্ট আছিল, একাউণ্টটো মোৰ হাজবেণ্ড যিটো একাউণ্টত পইচা আছিল, এইটো কি কৰিছে মোৰ শাশুড়ী আৰু এজন অঞ্চুমী আছিল তাতে থকা, তাৰ ভাইটি হয় কাজিন। অঞ্চুমী কি কৰিছে মোৰ হাজবেণ্ডৰ পৰা ছিগনেচাৰ লৈ KYC দি নাম্বাৰটো চেঞ্জ কৰি গুগল পে'টো, এইটো মোৰ হাজবেণ্ডৰ ফোন হয়। যেতিয়া তাই হস্পিটেলত গৈছিল এইটো ফোনটো ঘৰত থাকিছে, ইয়াতে গুগল পে' কৰা আছিল। তাৰপিছত ইয়াতে নহয়, মানে ইহঁতে চেঞ্জ কৰিছে, চেঞ্জ কৰি ডেইলি 1 লাখ টকা কৰি ট্ৰেন্সফাৰ কৰিছে, 12 লাখ টকা ডেইলি 1 লাখ ট্ৰেন্সফাৰ কৰি আছে মোৰ শাশুড়ীৰ একাউণ্টত, পাৰ্বতী ব্ৰহ্ম ইউনিয়ন বেংকত। ইনকুৱাৰী কৰিলে চব ওলাই যাব। 1 লাখ কৰি ট্ৰেন্সফাৰ কৰি আছে, 12 লাখ ট্ৰেন্সফাৰ কৰিছে। ট্ৰেন্সফাৰ কৰাতে এইটো ক্ৰাইম ব্ৰাঞ্চৰ পৰা মানে একাউণ্টটো বন্ধ কৰি দিছে। মানে এইটো কি হৈছে, ডেইলি 1 লাখ ট্ৰেঞ্জেকশ্যন ইমান টকা বুলি বন্ধ কৰিছে। এইকেইটা দিন মোকে কোনো খবৰ নিদিয়ে, মোৰ হাজবেণ্ডৰ কি কণ্ডিশ্যন কি নহয়, মোক যাবও নিদিয়ে, একো কৰিব নিদিয়ে।
যেতিয়া একাউণ্টটো বন্ধ হৈ গৈছে মোক ফোন কৰিছে, পইচা লাগিব, পইচা আনা, পইচাৰ দৰকাৰ পৰিছে, পইচা লাগিব, তুমি সোণা বিক্ৰী কৰি আনা না কি বিক্ৰী কৰি আনা, পইচা আনা, পইচা লাগিব। ঠিক আছে হ'ব, মই যোগাৰ কৰি পইচা থৈছা যোগাৰ কৰি পৰহি পইচা চইচা যোগাৰ কৰি মই ইয়াৰ মোৰ শাশুড়ীৰ একাউণ্টত 1 লাখ সোমাই দিছোঁ আৰু অঞ্চুমীৰ একাউণ্টত 80,000 টকা সোমাই দিছোঁ আৰু কেছ 5 লাখ টকা লৈ গৈছোঁ। এই যে আমাৰ মানে মোৰ হাজবেণ্ডৰে দাদা হয় এইটো, ইহঁতক মোৰ লগত কোনেও নাই, ইহঁতে যেনিবা মই অকলে মানুহ, মই কেনেকৈ কি হিচাপত মই যাম ইমান দূৰ, ইমান কেছ টকা লৈ। ইহঁতক মাতিছোঁ মই, মোক তাতে হস্পিটেলত ইহঁতে মাতিছে পইচা দিবলৈ। তো আমাৰ লগত এজন ল'ৰা গৈছে, তাই মানে তাতেই থাকে, তাক লৈ গৈছোঁ। তো আমাৰ গাড়ীটো বেলতলাৰ ওচৰত না অলপ আগত মানে গাড়ীটো বেয়া হৈছে, কি বেল ছিঙিছে না বুলি কৈছে ড্ৰাইভাৰে। তাৰপিছত এইটো বনোৱাৰ গাড়ীটো লেট হৈ যাব, ইহঁতৰ জল্দি লাগে, তাই ল'ৰাটোক আমি যে ৰেপিড' না কি কৰি তাই হস্পিটেলত গৈছে, তাক দি পঠাই দিছোঁ টাকাটো ইমাৰ্জেঞ্চি দৰকাৰ হ'ব পাৰে ন, পঠাই দিছোঁ। ইহঁতক কৈছোঁ যদি ইমাৰ্জেঞ্চি দৰকাৰ আমিতো আহাতে লেট হৈ যাব, টাকাটো পঠাই দিম। টাকাটো পঠোৱাতেও ইহঁতে দায়ী, মই কিয় যোৱা নাই, মইতো গৈ আছোঁ, অন দ্য ৱে আছোঁ। টাকাটো পঠাই দিছোঁ, কালিৰ কথা, পৰহিৰ কথা, টাকাটো পঠাই দিছোঁ। 12 লাখ ট্ৰেঞ্জেকশ্যন কৰিছে, 1,80,000, 5 লাখ টকা। এতিয়া বিলটোতো চব ময়ে দিছোঁ। কালি ডিছচাৰ্জৰ যোনে বিল দিব তাৰ লগত থাকিব না, ডিছচাৰ্জ মানে পেচেণ্টৰ যেতিয়া বুজিছে না, মানে লাষ্ট কিবাটো বিল নিদিলেতো বডিটো ৰিলিজ নকৰে না। এইটো আমিতো বিল দিব বুলি যোৱা নাই না, ইহঁতে পইচা খুজিছে, আমি পইচা পঠাবহে গৈছোঁ। হঠাৎকৈ খবৰ পাইছোঁ কালি মানুহটো নাই বুলি। মানুহটো নাই, মোৰ শাশুড়ী 5টা, 5:30, 5:45 বজাত ফোন কৰি কৈছে মানুহটো নাই, মানুহটো লৈ যাবা না কি কৰিবা কৰা বুলি ফোন কাটি দিয়ে। তাই ফট কৰি কোকৰাঝাৰ গুচি আহিছে, বডিটো তাতে, আমিতো তাতে আছোঁ। এতিয়া তাতে পৰা নাৰ্ছবিলাক কৈ আছে বিলটো ক্লিয়াৰ কৰক, মানুহটো বহুত দেৰি হৈ গ'লেতো প্ৰব্লেম হ'ব না, মানুহটো ক্লিয়াৰ কৰিব লাগে, বিলটো ক্লিয়াৰ কৰক। আমাৰ লগত পইচা নাই, মোবাইলত আছে, মোবাইলততো 1 লাখৰ বেছি ট্ৰানজেকশ্যন নহ'ব। আমি মোবাইলৰ পৰা দিলোঁ, ইহঁতৰ পৰা দিলোঁ, বেলেগ বেলেগ জেগাত অলপ যোগাৰ কৰি বিলটো ক্লিয়াৰ কৰিলোঁ। বিলটো ক্লিয়াৰ কৰি আহিছোঁ না, ইহঁতে কৈ আছে কাগজ লৈ পলাইছোঁ। কাগজ লৈ পলোৱা বস্তু, মই বিল দিছোঁ, মোক দিছে এইবিলাক, এইটো আহিছে, কাগজটো লৈ পলোৱা যায় নেকি? কাগজটো লৈ আহিছোঁ। তো এতিয়া যে মোৰ শাশুড়ীৰ মানে আগৰ পৰাই ইয়াৰ প্লেনিং, মানে মোৰ হাজবেণ্ডৰ সম্পত্তিৰ কাৰণে তাই মানে মোক, মোৰ বাচ্চা কাচ্চাক মোক ইমান ডাঙৰ ব্লেম দিছে, মোৰে হাজবেণ্ডক। কালি মোৰ হাজবেণ্ড ডেড বডি থকা অৱস্থাত মোক মাৰিছে, বিলিফাং নাম। ইহঁতে আমাৰ ঘৰৰো নহয়, কোনেও নহয়, ইহঁতে ঘৰৰ মানুহ চব আছে আৰু মোক মাৰিছে। মোক বাচোৱা যাওঁতে এই যে বাইদেউ যে, এই বাইদেউকো মাৰিছে, বেলেগ মানুহ না ই, আমাক হাতত দিছে, মাথাত মাৰিছে, হাতত পিঠত মাৰিছে। এতিয়া মই গুচি অহা হৈছে, ইহঁতে কৈ আছে ডেড বডি আনিছে, মই নাই। মোকে ইহঁতে মানে মাৰি পেলোৱা ধান্দা, মোৰ হাজবেণ্ডকো ইহঁতে চেছ কৰি দিছে, মোৰ হাজবেণ্ডকো চেছ কৰি দিছে। এতিয়া মানে ইহঁতৰ মোক চেছ কৰা ধান্দা, চেছ কৰি মানে আমাৰ বিল্ডিং, আমাৰ সম্পত্তি, এইটোৰে লোভ মোৰ শাশুড়ীৰ, এইটোৰে লোভ। এই যে 12 লাখ টকা, এই যে 5 লাখ টকা, এই যে 1,80,000 টকা, এইটো ই ক'ত খৰচা কৰিলে? মোৰ হাজবেণ্ডৰ ট্ৰিটমেণ্টৰ কাৰণে যে লৈছে, এইটো ক'ত খৰচা কৰিলে? বিলবিলাকতো মই দিলোঁ, এইটো ই ক'ত খৰচা কৰিলে? ইয়াৰ পইচাৰ লোভ, সম্পত্তিৰ লোভ, এইটোৰ কাৰণে মোৰ হাজবেণ্ডক, মোক ডিভোৰ্চ দিয়াৰ কাৰণে মোৰ হাজবেণ্ডক লৈ মোৰ শাশুড়ী, মোৰ হাজবেণ্ডৰ এজন ছোৱালীৰ লগত এফেয়াৰ আছিল, তাৰ লগত মোৰ শাশুড়ী মিলি মোক কয় মোক ওলাই দিব, এই মাইকীটোক লৈ আহিব, কৈ মোৰ হাজবেণ্ডক লৈ থানাত গৈ মোৰ এগেইনষ্টত ডিভোৰ্চ কেছ ফাইল কৰিছে। মোৰ হাজবেণ্ড তাৰপিছত ঘৰত আহি নিজে উঠাই লৈছে, মোৰ লগত থাকি ঠিক হয়, মাটো মিলিব নিদিয়ে, এতিয়াৰ কথা নহয়। মোৰ শ্বশুৰ যেতিয়া আছিল তেতিয়া টাইমতো 3 মাহ বেছি মোৰ শাশুড়ীৰ তাতে আছিল মোৰ হাজবেণ্ড, ঘৰত নাই। মোৰ ডেলিভাৰীৰ পিছত, মোৰ সৰু বাচ্চাৰ ডেলিভাৰী হৈছে, তেতিয়াৰ পৰা মোৰ হাজবেণ্ড ঘৰত নাই 3 মাহ। ই কৈ আছে শ্ল' পয়জনিং, 3 মাহ মোৰ হাজবেণ্ড ঘৰতে নাই, তাৰ মাৰ লগত আছে। আৰু এই যে মাইকেলজনৰ লগত এফেয়াৰ আছে, সুইটমি নাৰ্জাৰী তাৰ নাম, বঙাইগাঁৱত থাকে, তাৰ লগত এফেয়াৰ আছে, তাৰ লগত ভিডিঅ', মেছেজ, প্ৰুফ, হোৱাটছএপ চব আছে। অঁ,
এইটোৰ কাৰণে এইটো নহয় মোৰ যে যদি মোৰ কথা যদি কৈ আছে পয়জন যদি পাইছে কোন জায়গাত পালে কোন জায়গাত পালে পয়জনটো মোৰ হাজবেণ্ড যেহেতু ঘৰতে নাই 3 মাহ ঘৰত নাই তাৰপিছত আহি আৰু এই ছোৱালীৰ লগত 3 মাহ নাই 6 মাহ তাই ঘৰত নাই আৰু এইটো বেমাৰ হৈ 8 তাৰিখৰ পৰা 10 তাৰিখো তাই ঘৰত নাই ঘৰত থকা অৱস্থাত তাই ঠিকই আছিল এই 3 দিনত তাই ঘৰত নাই ঘৰত নাথকা অৱস্থাত তাই বেমাৰ হৈ মোক ফোন কৰিছে তাৰ মামাৰ ঘৰৰ পৰা মই লৈ আনিছোঁ এই দিনৰ পৰা মানুহটো বেমাৰ তো এই 3 দিন তাই ক'ত আছিল এই মাইকীজনৰ লগত আছিল না তাৰ মামাৰ ঘৰৰ লগত আছিল এই 3 দিনত তাই ক'ত আছিল ইতো বাহিৰৰ পৰা বেমাৰ হৈ আহিছে আমাৰ ঘৰততো বেমাৰ হোৱা নাই আৰু মাইকীজনীও এটা হোৱাটছএপৰ মেছেজ এইটোতো বনোৱা নহয় ইহঁতে কয় বনোৱা এইটো মই দেখাম মাইকীজনী লিখি আছে কিবা এটা ছাৰপ্ৰাইজ আছে এইটোৰ মিনিংটো মই বুজি পোৱা নাই মইতো ভিতৰত বহুত কিছু সন্দেহ কৰিব পাৰোঁ এইটোৰ মিনিং আপোনাৰ ৰাইজে ৰাজা ফাৰ্ষ্ট মিনছ চিকেন এইটো হোৱাটছএপ মেছেজ এইটো এডিট নহয় হা এইটো আপুনি চাব পাৰিব সুইটমি নাৰ্জাৰী বঙাইগাঁৱত এইটো হোৱাটছএপ মেছেজ চাব এইটো পঢ়িব ছাৰপ্ৰাইজ আছো नोंहासो অন দ্য ৱে दंबावो बी प्रिपेयार्ड माय डियर এইটোৰ মিনিংটো কি হয় এইটো অলপ শ্ব' কৰিব এইটো কোনো মেকিং নহয় ছাৰপ্ৰাইজ অন দ্য ৱে এইটোৰ পিছতো এইটো ঘটনা হ'ল আছে ভিডিঅ' আছে মই এইবিলাক চব দেখাই দিম এইটো ছাৰপ্ৰাইজৰ মিনিংটো কি হয় মইতো ভিতৰত বহুত কিছু ভাবিছোঁ মই এইটো নকওঁ চবেই জানে মায়ে ছাপোৰ্ট কৰিছে মায়ে তাই এই মাইকীজনীৰ লগত মায়ে কথা কয় ইহঁতে চব বিয়া থিয়াৰ নিচিনাও কথা মানে মোক ওলাই তাক আনিব মোক দিব মোৰ হাজবেণ্ডটো এনেকা নহয় কিন্তু তাই মানে মিলিব নিদিয়ে কেতিয়াও আজি মোৰ বিয়াৰ 15 বছৰ হ'ব এইটো নৱেম্বৰ আহিলে এতিয়া আমি মোৰ যে ইমান মানে মোৰতো মৰা নিচিনা অৱস্থা কৰি দিছে মই বাচ্চা লৈ থাকিব মাৰ কি নাই মোৰ মানে ৰাস্তাতে মোক মৰাই বেটাৰ হ'ব মোৰ বাচ্চা দুটাও ভালকৈ থাকিব নোৱাৰিব মই মানে বিচাৰ খুজিছোঁ মানে सैथोआ जाहाथे ओंखारथों सैथोआ मा जुदि माबा मोनसे मोनजादोंबा आंनि फिसाया सैथोआ ओंखारथों ससा কথাটো ওলাব লাগিব जुदि माने आंनि फिसाया माबा मोनसे मोनजादोंबा अबे जायगायाव मोनजाखो अफाय मोनजादों কি ক'লে ক'ৰ পৰা নহয় এইবিলাক ই সব মিছা কথা ইয়াৰ এটা কথাও সঁচা নহয় সব মিছা কথা পইচা তাই নিজে ট্ৰেন্সফাৰ কৰি আছে মোৰ হাজবেণ্ডৰ একাউণ্ট পৰা এইটোতো মই কাইবা মিছা কথা ক'লেও নহয় এইটো প্ৰুভে ওলাই যাব বেংকত গ'লে ট্ৰেন্সফাৰ কৰি আছে মোৰ লগত এনেকা কোনো কি নাই মোৰ এতিয়াও দোকানত মেলা বাকী আছে মই এইটো ভাড়া দি দিয়া লগা হয় কেতিয়াবা 10,000 কেতিয়াবা 20,000 মোৰ ৰেণ্ট আছে ওপৰত এইটো দি দিয়া লগা হয় এতিয়াতো মোক কালি কৈ আছে মই কালি মোৰ লাষ্ট মোৰ বিদায় টাইমত মোৰ হাজবেণ্ডৰ বিদায় টাইমত যদি মই এনেকা ঘটনা হ'ল সাৰাদৰ টাইমতো এনেকা হ'ব মই গ'লেও দিগদাৰ নগ'লেও দিগদাৰ মই কি কৰিম ইহঁতেতো এনেকা মানুহ মানে তাতে মোক অন দ্য স্পট মাৰি পেলাব কালি এনেকাই হৈছে বিলিফাং এইটো ইয়ত আগত UPPLৰ কোনবা ইউথৰ কিবা আছিল নেকি মই টাইটেল নাজানো ইয়াক কিন্তু এইটো বিলিফাং তাইও মাৰিছে মোকো মাৰিছে মোৰ বাইদেউ কণিকা ব্ৰহ্ম তাকো মাৰিছে ই আটকাব গৈছিল এনেকা শুভ কাজত কিয় এনেকা কৰি আছে বিদায় দিব দে বুলি এনেকা কৰিছে তো মোক মানে ইহঁতৰ টাৰ্গেটটোৱে এইটো মানে মোক মাৰি পেলাই মোৰ হাজবেণ্ডৰ সম্পত্তিৰ কাৰণে ইহঁতে এনেকা কৰিছে সম্পত্তি টাকা পইচাৰ কাৰণে মোৰ শাশুড়ি এইটো প্লেনিংটো কৰি মোক ফাঁচাইছে এইটোৰ কাৰণে মানে আপুনি সম্পত্তিৰ কাৰণেতো কৰিব কিন্তু এতিয়াতো আপোনালোকে বিচাৰ কৰিব পাৰে যে মানে সম্পত্তিটো কাৰ সাইডত কি দেখা যায় আছে তাই কালি দৰ্জা ভাঙাই আমাৰ হাজবেণ্ডৰ
ঘৰত তাতো ছেপাৰেট থাকে, ভাতাৰমাৰীত থাকে। আমি য'তে সংসাৰ খাইছোঁ তাতে ঘৰ দৰ্জা ভাঙাই চাঙাই তাতে সোমাই তাই তাতে কৈ আছে মই তাতে থাকিম, মই কি কৰিম না কৰিম। এতিয়াতো ক্লিয়াৰলি দেখা গৈ আছে যে কাৰ ইণ্টেনশ্যনটো কি বুলি। মোক সম্পত্তি নালাগে, মই সম্পত্তিৰ কিবা নহয়। মই আগৰ পৰাও কৈছোঁ, কেতিয়াও মই কোৱা নাই মোক সম্পত্তিৰ কি লাগে। মোৰ হাজবেণ্ডকে মোৰ পৰা দূৰ কৰি দিলে ইহঁতে, না ট্ৰিটমেণ্টকে মোক থাকিব দিলে, ট্ৰিটমেণ্টটোকো মোক থাকিব দিয়া নাই। মোৰ হাজবেণ্ডক মই দেখিবও পৰা নাই, মোক দেখিব নিদিয়ে, মোক যাব নিদিয়ে। মোক আগৰ পৰা অত্যাচাৰ কৰি আছে। মোৰ হাজবেণ্ড পৰ্যন্ত মোৰ শাশুড়ীক ইহঁতেতো চব কথা মিছা বনাই ক'ব। মোৰ লগত চব ৰেজিষ্টাৰ কেছো আছে। মোৰ হাজবেণ্ডে নিজে কেছ দিছে মোৰ শাশুড়ীক, কি মোৰ ৱাইফ বেংগলী বুলি মোৰ মা মানে তাৰ মা মোকে দিগদাৰ কৰে, আহে ইমান বছৰৰ পৰা, বিয়াৰ প্ৰথমৰ পৰাই মোৰ শাশুড়ী মোক দিগদাৰ। মোক কয় তুমি বাঙালী মানুহটো দাহেজ আনে, তুমি তোমাৰ ক'ত, তোমাৰ কিয়, তোমাৰ বাঙালী মানুহটো দাহেজ দিয়ে, পইচা দিয়ে, টাকা দিয়ে, সোণা দিয়ে, গইনা দিয়ে, তোমাৰতো ক'ত। কিবা এটা দিলে সন্তুষ্ট নহয় আৰু লাগে, কিবা এটা দিলে সন্তুষ্ট নহয় আৰু লাগে। কিমান দিন গ'লে শাশুড়ীৰ অত্যাচাৰত মোৰ হাজবেণ্ড মোক লৈ ভাড়া থাকিছে। আমি 9 মাহ ভাড়া থাকিছোঁ। ৰূপাতী নগৰত আছিলোঁ, 9 মাহ ভাড়া আছিলোঁ তাতে। অঁ অঁ নহয়, মোৰ হাজবেণ্ড কৈ আছে মানে টেবলেট কথা কৈছে। মোৰ হাজবেণ্ড পয়জন কোৱা নাই। মোৰ হাজবেণ্ড কৈ আছে টেবলেট খুৱাইছে বুলি, গেছৰ টেবলেট। মই কৈছোঁ না, তাই যে আহি মেডিকেলত কৈছে গেছৰ টেবলেট মই খুৱাইছোঁ। ই কৈছে গেছৰ টেবলেট খাব, গেছৰ টেবলেট খা বুলি তাই নিজে খাইছে গেছৰ টেবলেট। মোৰ হাজবেণ্ড এই টেবলেটৰ কথাটো কৈছে। ইহঁতে মোৰ শাশুড়ী ইহঁতে চব বনাই 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 মানুহটো কি কৰি দি আছে, মানে মোকে প্ৰেছাৰ কৰাৰ কাৰণে। এইটো আপুনি পাব্লিকতে, এইটো আপুনি ভালকৈ দেখিলে আপুনি নিজে ক্লিয়াৰ, এইটো ক্লিয়াৰ দেখাই যাই আছে মোক যে কেনেকৈ ফাচাবলৈ চেষ্টা, ফাচাবলৈ মানে ফাচাই আছে মোক। ফাচানোৰ ৰিজনটো এইটোৱে, ইহঁতৰ সম্পত্তিৰ কাৰণে। মোৰ হাজবেণ্ডকতো চেছ কৰি দিলে, এতিয়া মোক চেছ কৰিব, মোৰ বাচ্চা কাচ্চাক চেছ কৰিব, এইটোৱে ইহঁতৰ। কালি মোক চেছ কৰি দিলে হয়, মই যদি 1 ছেকেণ্ড নগ'লে চেছ কৰি দিলে হয়। মই মানে গ'লেও দিগদাৰ, নগ'লেও দিগদাৰ। মই আপোনাৰ পৰাই মানে रायजो राजाफोरनिफ्रायनो आं न्याय बिदों। नोंसिनिफ्रायनो आंना आसा थागोन, आसा थाबाय। মইতো এতিয়ালৈকে কোনো কেছ টেছ এতিয়া মই কেছ দি মই একো কিবা কৰা নাই। মই পাব্লিকৰ থ্ৰুৱে যাবৰ কাৰণে মই আজি ইয়াতে আহিছোঁ, যাতে আপোনালোকে চাই, আপোনালোকে বিচাৰ কৰি মোক বচাব লাগিব। আপোনালোকে, মোৰ 2জন বাচ্চা আছে, আপোনালোকে বস্তুবিলাক চাই আপোনালোকে বিচাৰ কৰিব পাৰিব। এইটো ইমানো ভিতৰত নহয় যে আপোনালোকে কিবা নকৰিব পাৰে, আপোনালোকে চব কৰিব পাৰিব। ল'ৰা এজন আছে, ছোৱালী এজন আছে। ল'ৰা আছে 7 বছৰৰ, ছোৱালী 1 বছৰ। অঁ বিয়া হোৱা, এইটো বাচ্চা আছে। আৰু এই যে সোণা গইনা যে কৈছে লৈ আহিছে, সোণা গইনা চব এইটো মাইকীটোৰ লগত আছে। আৰু ৰেকৰ্ডিঙো আছে মোৰ হাজবেণ্ড আৰু এই মাইকীটোৰ লগত কথা কোৱা, যে মই তোমাক গলাত দিছোঁ, হাতত দিছোঁ, কাণত দিছোঁ, এইটো ৰেকৰ্ডিং আছে চব। ইহঁতে কথা কোৱা চব টাকা পইচা সোণা গইনা চব এই মাইকীটোক দিছে। বঙাইগাঁও থাকে। নামটো হ'ল সুইটমি নাৰ্জাৰী। অঁ মোৰ শাশুড়ী ইয়াৰ লগত জড়িত হৈ মোক মানে ফাঁচাই, মানে ইহঁতে মোৰ হাজবেণ্ডৰ সম্পত্তিৰ কাৰণে মোক এনেকুৱা কৰিছে। ৰিপৰ্টততো একো নাই, ৰিপৰ্টত ডেড ৰিপৰ্টত নাই নাই নাই, মই খোজা নাই। মোৰ শাশুড়ী কয় आं बिसोरखौ रायजो जाहोआ, आं गारहोथारगोन, आंनि फिसाया आंनाव फन हरो, रेकर्डिंफोर दङ। बिदि भिडिअ' बिदि रेकर्डिं बहुतथा दङ, आं नोंसिनो गथायगोन।